মা ঘৰতে নাই, কেনেকৈ গম পাব? বোৱাৰীয়ে কিবা গম পাইছে নি? কালি যি হ'ল গম পালাই নহয়। জানো মাতো নামাতো তোক, কাষলে নাহিবি মোৰ। কাষলে মোৰ বাহুলে উমলাম তোক। ইয়াতো মানুহজনী আহিছে, পলা। আয়ো মা পল্লা। বুঢ়ী বয়সত তাই মোৰ আন্টিৰ লগত প্ৰেম কৰিছে। ক'ত পলাইছ? তহঁতক লগ পালে নেৰো। তহঁতৰ মছলা উলিয়াই আছো। দৌৰি দৌৰি আহি ভাগৰ লাগি গ'ল। চাহ দিলেহি খোৱা। তাই যদি ইয়াত আকৌ পায়হি দিগদাৰ হ'ব। চাহ খোৱা আকৌ। হ'ব থোৱা, ইমান মৰম দেখাব নালাগে। তোমাৰ মানুহজনী পালেহি, আকৌ পলাব লাগিব এতিয়া। পলোৱা মানুহজনী আহিছে। পলোৱা নমিতা খুৰী কিয় এনেকে কৈছে? নমিতা, মই ইয়াত কি দেখিছো? কলিতা খুৰী, মোৰ ভুল হৈ গ'ল, মাফ কৰি দিব। বোৱাৰীক মাফ খুজি লোৱা। জানমণি, মোক মাফ কৰি দিয়া। জানমণি, মাফ কৰি দিয়া। মানুহটোক ডিভোৰ্চ দিলো আৰু নমিতা গ'ল জেললৈ। মা আৰু মই আজিৰ পৰা একেলগতে থাকিম।